হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ ইগজোৰা প্লেণ্টৰ বিষয়ে। ইগজোৰা এবিধ ছামাৰ ছিজনত ফুলা ফুল আৰু ই গোটেই ছামাৰ ছিজনটো ফুলি থাকে। গৰমকাল আৰম্ভ হোৱাৰ লগে লগে ই ফুলিবলৈ আৰম্ভ কৰে আৰু গোটেই গৰম ছিজনটোত ই ফুলি থাকে। ইয়াৰ বিভিন্ন প্ৰকাৰৰ আছে, কিছুমান ডাঙৰ কিছুমান সৰু, আৰু ইয়াৰ বিভিন্ন ৰঙৰো পোৱা হয়। কিছুমান হালধীয়াও থাকে আৰু একদম ৰঙা টিকটিকে ৰঙাও থাকে, আৰু মোৰ এইটো অলপ পাতল কালাৰৰ হয়, তেনেকুৱা কালাৰ থাকে। অসমীয়াত ইয়াক বেলেগ বেলেগ নামেৰে জনা যায়। কিছুমানক অশোক ফুল বুলি কয়, আৰু কোনোবাটো জাতক অশোক ফুল বুলি কয় আৰু কোনোবাটোক ৰাঙল ফুল বুলি কয়। তেনেকৈ বেলেগ বেলেগ নামেৰে জনা যায়। কিছুমানৰ পাতবিলাক একেবাৰে সৰু থাকে, কিছুমানৰ ডাঙৰ ডাঙৰ থাকে। মোৰ এইটো ৰাঙল ফুল জাতৰ হয়। ইয়াৰ পাতবিলাক অলপ ডাঙৰ ডাঙৰ, তেনেকুৱা। ইগজোৰা অতি সহজতে গ্ৰ' কৰিব পৰা প্লেণ্ট হয়। ফ্লাৱাৰ প্লেণ্ট অতি সহজতে গ্ৰ' কৰিব পৰা, আৰু ইয়াৰ শ্বেপটো এনেকুৱা শ্বেপৰ হৈ যায়। ইয়াক মই কোনো প্ৰুনিং কৰা নাই, ই এনেকৈ নিজে নিজে এটা শ্বেপ লৈ লৈছে, ধুনীয়া শ্বেপ লৈ লৈছে। মোৰ এই গছডাল 1 বছৰমান হ'ল, 1 বছৰে হ'ল, আৰু এই 1 বছৰত ই ধুনীয়াকৈ গ্ৰ' হৈ লৈছে আৰু ফুলো দি দিছে। এইবাৰ প্ৰথমবাৰ ফুলিছিল, মাত্ৰ এটা থোপা ফুলিছিল। এইবাৰ যিমানকেইডাল ঠাল ওলাইছে সিমান কেইডালতে এনেকৈ ফুল ওলাই আহিছে, তেনেকৈ ধুনীয়া হৈ গৈছে। ইয়াক অকল পানী আৰু ৰ'দৰ কথা মনত ৰাখিব লাগে। এই ৰ'দ পৰা ঠাইত ৰুব লাগে, আৰু যিহেতু আমি টাবত ৰুইছোঁ, টাবটো ৰ'দ পৰা ঠাইত ৰাখিব লাগে। আবেলিৰ ৰ'দতকৈ ইয়াক ৰাতিপুৱা ৰ'দটো বেছি দৰকাৰী। ৰাতিপুৱা 4-5 ঘণ্টা ৰ'দ দি দিলে ই ধুনীয়াকৈ গ্ৰ' হৈ থাকে। ঠিক তেনেকৈ পানীটোৰো কথা মনত ৰাখিব লাগে, মাটিটো মইচ থাকিব লাগে। অলপ জেকা জেকা মাটি হ'লে মাটিটো বেছি ভাল হৈ থাকে, তেতিয়াহ'লে গ্ৰ'থো ভাল হৈ যায়। ইয়াক মই যেতিয়া ৰুইছিলোঁ তেতিয়া মই পটিং চইল এনেকৈ মিক্স কৰি লৈছিলোঁ, মাটি যিটো মই গাৰ্ডেনৰ কাৰণে মাটি লওঁ আৰু সেইটো, তাৰপিছত বালি আৰু গোবৰ সাৰ লৈছিলোঁ, অকল গোবৰ সাৰ লৈছিলোঁ, বেলেগ একো তেনেকৈ লোৱা নাই। সেইখিনি মিক্স কৰি মই ৰুইছিলোঁ। কেতিয়াবা আমি ফুলৰ টাবৰ মাটি তৈয়াৰ কৰোঁতে ছাই লৈ লওঁ, যিটো উডডাষ্ট বুলি কোৱা হয়, সেইটো লৈ লওঁ, ছাই লৈ লওঁ। কিন্তু ইয়াৰ কাৰণে ছাই একেবাৰে ল'ব নালাগে, কাৰণ এই ফুলবিধে এচিডিক চইল পচন্দ কৰে, সেইকাৰণে আমি ছাই ল'ব একেবাৰে নালাগে। আমি তেনেকৈ গোবৰ সাৰ দিলে হৈ গ'ল ইয়াৰ। আৰু আপোনালোকে বেলেগ বেলেগ কম্প'জো দিব পাৰে, কিন্তু মই গোবৰেই দি দিছোঁ, আৰু তেনেকৈ ভালেই গ্ৰ'থ হৈছে। আৰু ঠিক 3 মাহৰ পিছত আৰু তেনেকৈ গোবৰ দি দিছোঁ, ৰোৱাৰ 3 মাহ পিছতে আৰু তেনেকৈ গোবৰ দিছোঁ। এইবাৰ কলি ওলাৰ কলি ঠিক আৰম্ভ হৈছে ওলোৱা, তেনেকুৱাতে মই ভাৰ্মি কম্প'ষ্ট অলপ দি দিছোঁ গছডালত, আৰু ভাল তেনেকৈ হৈ আছে। গতিকে ঠিক তেনেকৈ দিলে হৈ যাব। আৰু মাজে মাজে যদি লিকুইড আমি যিবিলাক পিঁয়াজৰ বাকলিৰ পানী আৰু তেনেকুৱা আমি লিকুইড সাৰবিলাক প্ৰস্তুত কৰোঁ, সেইবিলাকো অলপ অলপ অন্য গছত যেতিয়া আমি দিওঁ তেনেকৈ ইয়াতো দিব পাৰোঁ। তেনেকৈ দি দিলে হৈ যায়। অকল ইয়াৰ ৰ'দত ৰাখিব, ছাঁত ৰাখিলে ইয়াৰ তেনেকৈ কলি নোলায়, বা ওলালেও একদম পাতলীয়া হয় আৰু ভাল নহয়। সেইকাৰণে আমি ইয়াক ৰ'দ পৰা ঠাইত ৰাখিলে, আৰু আমি যিহেতু টাবত ৰুইছোঁ, গতিকে পানী আৰু সাৰৰ কথাটোও মন কৰিব লাগিব। তেনেকৈ যদি আমি ৰুই লওঁ, তেতিয়াহ'লে আমাৰ ইগজোৰা প্লেণ্টে ভাল ফুল দি থাকিব। আৰু যেতিয়া এইটো ফুলি যাব, ছাপ'জ এই ফুলপাহ ফুলি গ'ল, তেতিয়া আমি এই ফুলপাহৰ এইখিনিত কাটি পেলাব লাগিব। আৰু যদি কাটি পেলাওঁ, তেতিয়া আৰু তাৰ পৰা নতুন ঠাল ওলাব, আৰু তেনেকৈ বেছি আমি ফুল পাব পাৰিম। তেনেকৈ আমি কাটি দি থাকিলে বেছি ফুল আমাৰ আহি যাব। তেনেকৈ আমি ইগজোৰা প্লেণ্টৰ ফুল পাব পাৰোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'লৈকে বাই।